हेलो दोस्तों बहागৰ বিহু শুভেচ্ছা জনালোঁ সকলোকে। আপোনালোকৰ খবৰ চাগে নিশ্চয় ভালে। মই বৰ্তমান ভালে আছোঁ আৰু আপোনালোকে দেখি আছে আজি মই গৰু গা ধুৱাবলৈ আহি আছোঁ। আৰু আপোনালোকে চাওক আজি আমি কপলি নৈত গৰু গা ধুৱাবলৈ আহি আছোঁ। যদি ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টি শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। এই কপিলী নৈখনৰ বিষয়ে অলপমান ক'বলৈ বিচাৰিছোঁ আপোনালোকক। আগতে কিন্তু নৈখন বহুত দূৰত আছিল, এতিয়া ওচৰে চাপি বৰ্তমান আমাৰ কাষ পাইছেহি। কিন্তু 1 জানুৱাৰী টাইমত আগতে বহুত দূৰৰ পৰা মানুহ পিকনিক খাবলৈ আহিছিল আৰু ইয়াতে বহুতো এনজয় কৰি পিকনিক খাই গা পা ধুৱে। কিন্তু ইয়াতে মানুহবোৰ অলপ আজিকালি বহুত মানুহ ভয় খোৱা হ'ল, কাৰণ ইয়াতে অলপ মানুহবোৰ এই নৈখনৰ বুকুতে বহুত মানুহ মৃত্যু হৈছিল আৰু এই ওচৰ চুবুৰীয়া মানুহবোৰে আজিকালি এই নৈখনত গা ধুবলৈ ভয় খোৱা হ'ল, কাৰণ ইয়াতে কমচে কম 4-5টামান মানুহ মৃত্যুমুখত পৰিছে। সেইটো কাৰণতে বহুত মানুহে আজিকালি নৈত গা নুধুৱে। আৰু আগতে গৰম দিন হ'লে এই ঘাটটোত আমি বহুতেও গা ধুওঁ, মিলা প্ৰীতিকৈ গা ধুওঁ, এনজয় কৰোঁ। কিন্তু আপোনালোকক কৈছোৱে নহয়, এই নৈখনতে বহুত মানুহ মৃত্যুমুখত পৰিছিল। সেইটো কাৰণে আজিকালি গা নুধুৱা হৈ গ'ল, ভয় খোৱা হ'ল মানুহ। আৰু ভিডিঅ'টি আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই ল'ব পাৰে। কিনো আছে যদি ভিডিঅ'টি চাই গৰু গা ধুৱাইছোঁ ৰান্ধনি ছোৱালী মহিমা কপিলি কপিলি হাউলি বাউলি বানতে ভাঙি দেখিছেনে গৰু গা ধুব আহি আছে। চাই থাকক আপোনালোকে।
হাই দোস্ত আজিলৈ ইমানে আৰু নেক্সট যোৱাৰ বছৰত দেখা পাব মাহী হয় দেখিছে নে গৰু গা ধুব আহি আছে চাই থাকক আপোনালোকে আৰু এই গৰু গা ধুৱাই পেলাই এই ৰিজাৰ্ভতে গৰুবোৰ এৰাল দিয়া হয় চাই থাকক আপোনালোকে আৰু এই ভিডিঅ'টিৰ পৰা সকলোকে এৰিলোঁ বাই বাই